এখন হাবিত ফুটুকী নামৰ এজনী হৰিণী আছিল। তাই এদিন নিজৰা এটাৰ পাৰত কোমলীয়া ঘাঁহ খাই আছিল। ঘাঁহ খাই উঠি তাইৰ পানী খাবলৈ মন গ'ল। তাই পানী খাবলৈ নিজৰাৰ পানীত নামিল। পানী খাই থাকোঁতে এপাকত তাইৰ নিজৰ ধুনীয়া শিংযোৰ চকুত পৰিল। শিংযোৰ দেখি তাইৰ অহংকাৰ হ'ল। তাই শিংযোৰ জোকাৰি জোকাৰি ক'বলৈ ধৰিলে, ইমান ধুনীয়া মোৰ শিংযোৰ, এনে শিং এই অৰণ্যত কাৰোৱেই নাই। ময়েই সবাতোকৈ ধুনীয়া ৰূপহী কৰি। এইবাৰ তাইৰ চকু পৰিল তাইৰ ঠেংকেইখনত। লগে লগে তাই মুখ বিকটাই ক'বলৈ ধৰিলে, চি চি, এইযোৰ মোৰেই ঠেং নে? ইমান লেংলেঙীয়া, ইমান আপচু। এনেতে তাই আঁতৰত এটা নাহৰ ফুটুকী দেখিবলৈ পালে। বাঘটো দেখি তাইৰ জীৱ চিৰিংকৈ গ'ল। তাই তৰা নৰা ছিঙি পলাবলৈ ধৰিলে। ঠেংকেইখনে তাইক কম সময়তে বহু দূৰলৈ লৈ গ'ল। ফুটুকী গৈ গৈ এখন ঘন হাবিৰ মাজ পালেগৈ। হাবিখন গছ লতাৰে ভৰা আছিল। এবাৰ তাইৰ শিংযোৰ ঔলতা এডালত পাক খাই গ'ল। তাই লতাডাল ছিঙিবলৈ যিমানেই যতন কৰিছে সিমানেই লতাই তাইক মেৰিয়াই ধৰিছে। ইফালে বাঘটো আহি ফুটুকীক লগ পাওঁ পাওঁ হ'লহি। এনেতে ফুটুকীয়ে কান্দি কান্দি নিজকে ক'বলৈ ধৰিলে, যাক অলপ আগতে ধুনীয়া বুলি কৈছিলোঁ সেই এতিয়া বিপদৰ কাৰণ হ'ল, আৰু যাক আপচু বুলি হাঁহিছিলোঁ সিয়েই মোক বিপদৰ পৰা ৰক্ষা কৰিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সাধুটো চালানে বাৰু? সাধুটো চাইনো কেনেকুৱা লাগিল? আৰু সাধুটোৰ পৰানো তোমালোকে কি কি শিকিলা? যে আমি কেতিয়াও কোনো বস্তুলৈ অহংকাৰ কৰিব নালাগে আৰু কেতিয়াও কাকো ইটিকিঙো কৰিব নালাগে। দেখিলাই নহয় হৰিণীজনীয়ে কেনেকৈ নিজৰ শিংযোৰক লৈ অহংকাৰ কৰোঁতে সেই শিংযোৰৰ বাবে বিপদত পৰিলে, আৰু যিকেইখন ঠেঙক ইটিকিং কৰিছিলে সেই ঠেংকেইখনে হৰিণীটোক বিপদৰ পৰা ৰক্ষা কৰিলে, নহয়নে? যদি তোমালোকৰ সাধুটো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিবা। আজিলৈ আহোঁ, ধন্যবাদ।